এই মুহূৰ্তত ৰাজ্যৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এটা বেয়া খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC কম্পাৰ্টমেণ্টেল এক্সাম দি আছে, বিশেষকৈ এই খবৰটো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু অহাকালি অৰ্থাৎ সোমবাৰৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম আৰম্ভ হৈছে, তো কম্পাৰ্টমেণ্টেল এক্সামৰ ক্ষেত্ৰত দেখা যায় যে কালিৰ দিনটোত আমি দেখা পাইছিলোঁ যে পৰীক্ষা কেন্দ্ৰত কিছুমান বিসংগতি হৈছে আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিনত প্ৰথমতে দিয়া আছে তোমালোকৰ ইংলিছ বিষয়ৰ পৰীক্ষা। তো অহাকালি ইতিমধ্যে মানে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ইংলিছ পেপাৰখনৰ তোমালোকে ইতিমধ্যে এক্সাম দি দিলে। তো এতিয়া যি মানে পৰীক্ষা হলত বিসংগতি দেখা দিছিল কালিৰ দিনটোত, এতিয়া মানে সকলো ছাত্ৰ ছাত্ৰীৰ মনতে প্ৰশ্ন উঠিছে যে আকৌ কি তোমালোকৰ ইংৰাজী বিষয়ৰ পৰীক্ষা পতা হ'ব নেকি। যেহেতু কালিৰ দিনটোতে বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীসকলে হতাশা হৈছিল, তেওঁলোকে পৰীক্ষাত বহি হতাশা হৈছিল। তো এতিয়া মানে সকলোৰে মনত প্ৰশ্ন উঠিছে যে আকৌ দিব লাগিব নেকি তোমালোকৰ ইংৰাজী বিষয়ৰ পৰীক্ষা। তো আমি এতিয়া তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কালিৰ দিনটোত যি বিসংগতি হৈছিল, তো আমি এতিয়া সেই বিষয়ে অলপ আলোচনা কৰিম। তোমালোকে মনোযোগ সহকাৰে ভিডিঅ'খন স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ চাই যাবা। HSLC কম্পাৰ্টমেণ্টেল এক্সাম পৰীক্ষা কেন্দ্ৰৰ বিসংগতিয়ে দোধৰ মধুৰাত পেলালে শিক্ষাৰ্থী। পৰীক্ষা দিবলৈ গৈ পৰীক্ষা কেন্দ্ৰৰ বাবেই নগুৰ নাকতি হ'ল শিক্ষাৰ্থীৰ। হোজাইত পৰীক্ষা কেন্দ্ৰত বিসংগতিয়ে দোধৰ মধুৰাত পেলালে শিক্ষাৰ্থীসকলক। ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা, অৰ্থাৎ 25 জুলাই যোৱা সোমবাৰে তোমালোকৰ HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হৈছিল। পৰীক্ষাৰ প্ৰথমটো দিনতেই হোজাইত পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বোৰ্ডে নিৰ্ধাৰণ কৰি দিয়া পৰীক্ষা কেন্দ্ৰৰ বিপৰীতে অন্য ঠাইত পৰীক্ষা অনুষ্ঠিত কৰাত জিলাখনৰ ভিন ভিন ঠাইৰ পৰা অহা পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। হোজাই জিলাৰ একমাত্ৰ পৰীক্ষা কেন্দ্ৰ দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কিন্তু 797 জন অৰ্থাৎ 797 জন পৰীক্ষাৰ্থীৰ বিপৰীতে কেন্দ্ৰটো সৰু হোৱাত কৰ্তৃপক্ষই ইস্তানবুৰাই ৰবীন্দ্ৰ বিদ্যালয়তো পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। ফলত নিৰ্দিষ্ট সময়ত পৰীক্ষাৰ্থীসকল দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত পৰীক্ষা দিবলৈ আহি অন্য স্থানত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জনাত এক অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি হয়। নতুনকৈ নিৰ্ধাৰণ কৰা পৰীক্ষা কেন্দ্ৰত বহু পৰীক্ষাৰ্থী সময়মতে নিৰ্দিষ্ট সময়তকৈ পলমকৈ উপস্থিত হ'বলগীয়া হয়। কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰীক্ষা পৰিচালনা কমিটিৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল। অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা কেন্দ্ৰক সম্প্ৰসাৰণৰ সন্দৰ্ভত পূৰ্বেই জাননী জাৰি কৰাৰ লগতে পৰীক্ষাৰ্থীসকলৰ বিদ্যালয়সমূহক জনোৱা বুলি সংবাদ মাধ্যমৰ আগতে প্ৰকাশ কৰে।